মই বৰ্তমান ডুবাইৰ এখন বজাৰত আছোঁ। বজাৰখন দেখিলে সকলোৱে আচৰিত হ'ব, কি পায় কি নাপায় ইয়াত। সকলো বস্তু ইয়াত ৰেডিলি এভেইলেবল। আপুনি খাবৰ কাৰণে আপোনাক ঘৰত লগা যিকোনো বস্তু ইয়াত এভেইলেবল, আনকি কাটি থোৱা পিঁয়াজ চালাড এইবোৰ সকলোকে পায়। মই বজাৰখন আপোনালোকক দেখুৱাইছোঁ। অকণমান চাব বজাৰখন, আপুনি দেখিব। ইয়াত আমি দেখিবলৈ পাইছোঁ যে চব পায়। ফ্ৰুটছ আছে, চালাড আছে, এইবিলাক হ'ল কমলা আপুনি দেখিছে, এইবিলাক কমলা আৰু এইবিলাক কমলা, এইবিলাক আপেল আৰু ইয়াতে সকলো ৰেডিলি এভেইলেবল বস্তু আছে। ইয়াতে দেখিছে বৃহৎ কমলা, এইবিলাক চাইজ দেখুৱাইছোঁ। কমলা চাইজ, এইবিলাক কমলা। তাৰপাছতে ইয়াতে নোখোৱা বস্তু আচলতে একো নাই। প্ৰেক্টিকেলি নোখোৱা বস্তু একো নাই ইয়াত, চব বস্তু ইয়াত এভেইলেবল। ইয়াত বিভিন্ন প্ৰজাতিৰ কমলা ইয়াত আছে। চাউথ আফ্ৰিকাৰ পৰা আহিছে, চাউথ আফ্ৰিকাৰ পৰা অহা এই কমলা দেখুৱাইছোঁ আমি। চাউথ আফ্ৰিকাৰ পৰা আহিছে কমলা। আৰু প্ৰত্যেক দেশৰ বিভিন্ন দেশৰ আপেলৰ ভেৰাইটিজ আছে ইয়াত। আপেলৰ ভেৰাইটিজ আমি দেখিবলৈ পাইছোঁ। আৰু ফ্ৰেছ আৰু এইবিলাক ইয়াতে মই দেখুৱাইছোঁ গুৱেভা আহিছে, বা গুৱেভা আছে। এইবিলাক ইজিপ্ত আছে, টিউনিছিয়া আছে, স্পেইন আছে, ইণ্ডিয়া আছে। এইবিলাক হ'ল এইটো গুৱেভা। টিউনিছিয়াৰ পৰা আনাৰ মানে হ'ল ডালিম দেখুৱাইছোঁ। আৰু এয়া স্পেইনৰ পৰা পিয়াৰ্চ খচি, আৰু চিক্কু, ইণ্ডিয়াৰ পৰা চিক্কু আছে, নিউজিলেণ্ডৰ পৰা চিক্কু আছে। এইবিলাক চব বেলেগ ভেৰাইটিজ আছে। প্লাম আছে, স্পেইনৰ প্লাম। মই ইয়াত নাপায় কি আচলতে চব বস্তু ইয়াত ৰেডিলি এভেইলেবল বস্তু। মই বজাৰখন দেখাওঁ। আৰু ইয়াত এইবিলাক পাচলি আপুনি দেখিব যে বিভিন্ন ভেৰাইটিজ পাচলি, আৰু চব দেশৰ আছে ইয়াতে আছে। এইটো দেখিলোঁ, ইয়াত দেখিলোঁ হোৱাইট চিলি দেখুৱাইছোঁ। এইটো হোৱাইট চিলি, এইটো শ্ৰীলংকাৰ। ওমানৰ পৰা লং চিলি, এইটো লং চিলি যিবিলাক আছে ওমানৰ। ৰেড চিলি ফ্ৰম ইউগাণ্ডা, এই ৰেড চিলি যিটো আহিছে সেইটো ইউগাণ্ডা ৰেড চিলি, এইটো ৰেড চিলি ইউগাণ্ডা। আৰু চিলি গ্ৰীণ, এইটো ইণ্ডিয়া। চিলি গ্ৰীণ ইণ্ডিয়া, আৰু চিলি গ্ৰীণ ওমান। এনেকৈ এটা বিষয় পাব। ইয়াত চব বস্তু এভেইলেবল আছে। আৰু এইখন বজাৰখন এটা বৈশিষ্ট্য আছে। ইয়াতে সকলোবিলাক বস্তু আপুনি যি বস্তু নাম কওক চব আছে ইয়াত। কথা এইখন হ'ল শাকবিলাক এনেকৈ পেকিং কৰা আছে। শাকবিলাক এনেকৈ পেকিং কৰা আছে। আৰু এনেকৈ এইবিলাক শাক কৰা আছে। তাৰপিছত এইটো হ'ল এইবিলাক পিঁয়াজ দেখিছে আপুনি। পিঁয়াজ এই বৃহৎ একোটা খুব বৃহৎ পিঁয়াজ। এইটো খুব বৃহৎ পিঁয়াজ আপুনি দেখিছে। আৰু চব আছে ইয়াত, নাপোৱা বস্তু নাই। মই এবাৰ খাই আছোঁ। ইয়াত আপুনি মই আৰু এখন বজাৰখন অলপমান বেলেগ বস্তু দেখুৱাই নাপাম। এইটো হ'ল ফ্ৰুটছ আছে। ফ্ৰুটছ আমি দেখুৱালোৱে। ইয়াতে এইটো দেখুৱাইছোঁ যে এইটো তৰমুজ, আৰু চাইজবিলাক ইয়াত চবৰে খুব বৃহৎ। তৰমুজ আৰু কলৰ চাইজ আপুনি দেখুৱাওঁ বা কল যদি দেখুৱাই আপুনি আছে কল কেনেকুৱা কল আছে। এইবিলাক কল বিভিন্ন দেশৰ কল। আৰু এটা ইণ্টাৰেষ্টিং বস্তু আছে ইয়াত। সেই বস্তু মই আপোনালোকৰ সেই বজাৰখন লৈ যাওঁ। এইখন বজাৰত এইখন লুলু বুলি কয়, ডুবাইৰ লুলু বুলি প্ৰখ্যাত এখন বজাৰ। এই বজাৰত আৰু দাম বস্তু আছে, সেই বস্তুকেইটা মই দেখুৱাব খুজিছোঁ আপোনালোকক। ইয়াতে কৈছোঁ ইয়াত যে ৰেডিলি এভেইলেবল খাবৰ কাৰণে চব বস্তু ইয়াত পোৱা যায়। সেইটো বস্তু মই দেখুৱাম, কি আছে ইয়াত খাবলৈ, কি পাব আপুনি। এইখন হ'ল এইবিলাক হ'ল পেষ্ট্ৰি, বিভিন্ন ধৰণৰ পেষ্ট্ৰি আছে। বিভিন্ন ধৰণৰ পেষ্ট্ৰি ইয়াত দেখিবলৈ পাব। আছে। আৰু আপোনাক মই আচলতে ইয়াত লৈ যাব খুজিছোঁ। বেছিকেলি ইয়াত চিকেন আৰু মাটনৰ এখন বৃহৎ বজাৰ এইটো আছে। মই সেইটো দেখুৱাব খুজিছোঁ আপোনালোকক। চিকেন পাই, মাটন আৰু লেম্ব আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা
ৰেডিলি এভেইলেবল তেওঁলোকৰ বস্তু আছে ইয়াত। সেই বস্তুখিনি মই আপোনালোকক দেখুৱাব খুজিছোঁ যে ইয়াতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিকেন, মাটন আদি বিভিন্ন আইটেম ইয়াত পায়। ইয়াত দেখুৱাইছে যে ইয়াত বিৰিয়ানী ৰেডি হৈ আছে। বিৰিয়ানী ভেজিটেবল বিৰিয়ানী, বাকেট বিৰিয়ানী চব মই সেইখিনি বস্তু দেখুৱাইছোঁ মিঠাই দোকান। আৰু ইয়াতে এইটো দেখিব, ইয়াতে হাৰিয়ালি টিক্কা এভেইলেবল আছে। আৰু এইবিলাক চিকেন বেলেগ আইটেম আছে ইয়াতে, বেলেগ আইটেম এভেইলেবল। ম'ম' আছে। আৰু এতিয়া আপোনাক যদি বস্তু দেখুৱাম, এতিয়া আচল আকৰ্ষণীয় বস্তু হেৰি হ'ল ইয়াতে আপুনি দেখি পাব যে এইবিলাক চিকেনৰ লেগ পিচ, চিকেন বেলেগ বেলেগ ধৰণৰ চিকেন আছে। আৰু এটা বস্তু এয়া এইবিলাক এভেইলেবল, এইবিলাক ব্ৰাজিলিয়ান বিফ টিক্কা। তাৰ পাছতে ইয়াতে দেখিবলৈ পালোঁ মই অষ্ট্ৰেলিয়ান, ব্ৰাজিলিয়ান আছে, চব আছে। আৰু এইবিলাক বিশ্বৰ বিভিন্ন ধৰণৰ সামগ্ৰী, বিভিন্ন দেশৰ, সকলো দেশৰ আছে। সকলো দেশৰ বস্তু পোৱা যায়, বিভিন্ন এভেইলেবল হৈ আছে। আৰু এইখিনি হ'ল চিকেন, এইখিনি হ'ল লেম্ব বা আমাৰ যি ছাগলী মাংসৰ বেলেগ বেলেগ ভেৰাইটিছ আছে। ছাগলী মাংসৰ বেলেগ বেলেগ ভেৰাইটিছ আছে, সেইখিনি দেখাই পাইছোঁ। তাৰপিছত আপুনি ইয়াত দেখিবলৈ পাব এইটো হ'ল এইবিলাক বাৰ্বিকিউৰ কাৰণে ৰেডিমেড সামগ্ৰী, একেবাৰে ৰেডিমেড সামগ্ৰী এভেইলেবল আছে। বাৰ্বিকিউ কৰি খাব পাৰে, ৰেডিমেড সামগ্ৰী আপোনাৰ ইয়াত এভেইলেবল আছে। আৰু মই আপোনাক দেখুৱাব গৈছোঁ এতিয়া তাতে মাছ, এইটো মাছৰ বজাৰ। এইবিলাক মাছ আছে। এইটো হ'ল বিভিন্ন প্ৰজাতিৰ মাছ। টুনা ফিছ আছে ইয়াত, ক্ৰীম ফিছ, চেলমন আছে। চেলমন আছে, ফ্ৰেছ নীল ফিছ আছে, নীল ফিছ আছে, নৰেৰ চেলমন, নৰেৰ বাহানা চেলমন আছে। আৰু বিভিন্ন প্ৰজাতিৰ মাছ দেখুৱাই পাইছোঁ। আৰু ৰহু আছে, কাতলা আছে, কাতলা, সকলো মাছ। আৰু এইবিলাক প্ৰন এভেইলেবল আছে, আৰু চব পায়। ক্ৰেব আছে ইয়াতে, লগা আৰু কিছুমান ইয়াতে এইবিলাক বস্তু দেখিব পাব। ইয়াত লোকেল ফিছ এণ্ড পাম নাপাবলগীয়া মাছ চব আহিছে। এইবিলাক চাৰ্ডিন, মেকেৰেল, এইবিলাক চি ফিছ, হোৱাইট পমফ্ৰেট এইবিলাক আছে। আৰু এইখিনি অলপ লোকেল মাছ আছে। আৰু কেতবোৰ আছে, চুচি আছে ইয়াত, চুচি জানে, আৰু চুচি প্ৰখ্যাত চুচি আছে। মানে অৰ্থাৎ বিশ্বৰ প্ৰত্যেকখন দেশৰ খাদ্য সামগ্ৰী কোনো এখন দেশ নাই যিখন দেশৰ খাদ্য সামগ্ৰী আপুনি ইয়াত নাপাব। প্ৰত্যেকখন দেশৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশৰ খাদ্য সামগ্ৰী ইয়াত এভেইলেবল আছে। ইয়াত সকলো ধৰণৰ মাছ দেখিছে, বেলেগ বেলেগ মাছ, বেলেগ বেলেগ সৰু মাছ খাদ্য আছে বস্তুটো। মাছ আছে। আৰু ইয়াত সকলো ধৰণৰ মাছ, সকলো ধৰণৰ ফিছ, যাতে চব ৰেডি টু ইট দেখুৱাইছোঁ মই। এইবিলাক ফ্ৰেছ ফিছ একেবাৰে মাছ ৰেডি কৰি সজাই থৈছে। আপুনি এইবিলাক কাটিলে খাব পাৰে। আৰু মই আপুনি দেখুৱাইছোঁ যিহেতু এইবিলাক মাছ দেখুৱাইছোঁ, প্ৰন আছে। আৰু আমাৰ লগত ভাৰতৰ মাছৰ দামত খুব বেছি পাৰ্থক্য নাই। অৱস্থা পাৰ্থক্য আছে। মাছ এইটো মেকেৰেল, আৰু
বেলফিছ সকলোবিলাক মাছ বৰফত দি দিছে আচলতে মাছখিনি ধুনীয়াকৈ কৰিছে বস্তুটো ইণ্টাৰেষ্টিং এতিয়া ইমান বিশাল এখন লুলুছ হাইপাৰ মাৰ্কেট বুলি কয় এখন বিশাল বজাৰ এখন আছিলে লুলুছ হাইপাৰ মাৰ্কেট আৰু এই হাইপাৰ মাৰ্কেটত সকলোবিলাক বস্তু ৰেডিলি এভেইলেবল ইয়াত আপোনাক যি লাগে আপুনি যি বিচাৰিব সকলোখিনি বস্তু পাব ইয়াত সকলোখিনি বস্তু ইয়াত ৰেডিলি মই এটা বস্তু দেখুৱাব ইয়াতে মই দেখিলোঁ আপুনি কণী আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কণী এইবিলাক মই দেখুৱাইছিলোঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ কণী দেখুৱাইছে কৈ আছোঁ আপুনি চালে দেখিলে আচৰিত যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কণী ইয়াত এভেইলেবল মই সেয়া আপোনালোকে কণীৰ এখন বজাৰ আছে সেই কণী বজাৰ দেখিলে আপোনালোকে আচৰিত যে কোন দেশৰ কণী ইয়াত নাপায় সকলোবিলাক দেশৰ কণী ইয়াত ৰেডিলি এভেইলেবল ঠিক সেইদৰে আপোনাক প্ৰয়োজনীয় সকলোবিলাক খাদ্য সামগ্ৰী আপোনাৰ লগত আছে তাৰপাছতে মই কণীৰ বজাৰখন ইয়াত সোমাই গ'ল কণী আচলতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কণী আপোনাক যেনেকুৱা কণী লাগে তেনেকুৱা ধৰণৰ কণী ইয়াত এভেইলেবল আছে ইয়াতে এইখন দেখাম এখন দৈ যেন বেচা দৈ এলমণ্ডছ কণীটো এইটো কণী ইয়াতে দেখিলে আছিলোঁ আপুনি মানে বেলেগ ধৰণৰ কণী কণী এই কণীটো ইয়াতে কণী আছে ইয়াতে কণী সকলো ধৰণৰ কণী ইয়াত বিভিন্ন ধৰণৰ কণী আছে ইয়াতে দেখুৱাইছিলোঁ কণীৰ এখন বিশাল মাৰ্কেট আৰু চব ধুনীয়াকৈ পেকিং কৰা আছে ধুনীয়াকৈ পেকিং কৰি আনি দিছে বিভিন্ন দেশৰ কণী দিবলৈ ভগিছে আৰু কিছুমান বিভিন্ন প্ৰকাৰ এইখন বজাৰ মই আপোনালোকক দেখুৱালোঁ আচলতে এইখন এখন ডুবাই ছুপাৰ মাৰ্কেট আৰু ইয়াতে চব খাদ্য সামগ্ৰী চব বস্তু আছে যি বিচাৰিছোঁ চব পাব খাদ্য সামগ্ৰী চব পাব যি খাদ্য বিচাৰে সেয়া পাব এইখন ডুবাই এই ছুপাৰ মল নহয় নামটো আছে হাইপাৰ মল এই হাইপাৰ মলৰ পৰা মই প্ৰণয় বৰদলৈ মই আপোনালোকক আছোঁ ডুবাই এখন বজাৰ অত্যাধুনিক বজাৰ মই আপোনালোকক দেখুৱালোঁ সকলো ধৰণৰ বস্তু খাদ্য সামগ্ৰী আচলতে এইখন খাদ্য সামগ্ৰী দোকান খাদ্য সামগ্ৰীৰ ছুপাৰ মল ইয়াত সকলো ধৰণৰ খাদ্য সামগ্ৰী নাম পাব আপুনি সকলো খাদ্য সামগ্ৰী পাব আৰু এটা বস্তু মই লাষ্ট দেখুৱাওঁ ড্ৰাই ফ্ৰুটছৰ বিশাল বজাৰ আছে ড্ৰাই ফ্ৰুটছৰ বজাৰখন দেখুৱাম আপোনাৰ ড্ৰাই ফ্ৰুটছৰ বিভিন্ন বজাৰ এইখন ড্ৰাই ফ্ৰুটছৰ এইবিলাক বেচা খেজুৰ আছে খেজুৰ বিভিন্ন পদ্ধতিৰ খেজুৰ ইয়াত এভেইলেবল হৈ আছে ঠিক আছে মই আপোনাক দেখুৱালোঁ এইখন বজাৰ আৰু সাগৰ বজাৰ আমাৰ গুৱাহাটীটো আমাৰ অসমৰ তেনেকুৱা বজাৰ হওক য'ত মানুহে সকলোবিলাক সামগ্ৰী যিহেতু দৈনন্দিন জীৱনত সকলোবিলাক সামগ্ৰী বজাৰ কৰাত অসম্ভৱ যদি খাদ্য সামগ্ৰী এনেকৈ এটা ঠাইত উপলব্ধ হ'লে সকলোৰে হয়তো সুবিধা হ'ব এইখন আহিয়ে দেখুৱালে মই দেখুৱাই পেলাই মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ